পুৱা পুৱা যি হাগাটোকে লাগে নহয় বাল বিছনাৰ পৰা একবাৰ উঠাৰ পিছত আকৌ এবাৰ বিছনাত টোপনি নাহে মাকচাই। হয় আপা তই তাক লাগি উঠা নাই হা একবাৰ হাগি আকৌ ঘুমেছা হা ছোৱালীৰ বাচ্চা। নাজনো আদে তই কি গা ধুইছা দেখাত তো গা ধোৱা লগা নাই। মই ধূপ চাকি ৰেডি কৰি থৈছো দৌ মন্দিৰৰ পৰা আগে যা আৰু এই বেয়া বস্তু মাখা খাই নমৰিবি দেই। হ'ব হ'ব খুৰী মই নাখাওঁ এই টুকটুকেহে বেছি খাওঁ খাওঁ কৰি থাকে। চিঞৰৰ বাচ্চা এতেই ধৰি কোবাম বাচ্চা গম পাবি মাক চাই তই খাওঁ খাওঁ কৰি থাকা না মই খাওঁ খাওঁ কৰি থাকো। যোৱাবাৰ মোক খেলা ঘোটাত ভাঙৰ পাত দি কিনে বড়ো পুলিচৰ পৰা মাৰ খুৱাই আছা অনামিকাত চকাবা দি কিনে হা চিঞৰৰ বাচ্চা। এ হ'ব দি লগৰ বুলি অলপ ধেমালিও কৰিব নাপায় নেকি? ধেমালি মাকচাই ধেমালি সীমা থাকে সীমা চেৰি গেলেতো ধেমালি বুলি নকয় আৰু সেইগিলাখান বাদ দি মায়েৰে মন্দিৰত যাওঁ বুলি কৈ ভাং আৰু গাখীৰ লৈ আহো যো মায়েৰৰ পৰা পইচা ল'বি মন্দিৰত দিম বুলি নহ'লে পইচা নাই মোৰ তাত গাখীৰ আনিবা হা মাক চকলাই মন্দিৰত দিম বুলি পইচা কৈ মই ভাং আৰু গাখীৰ কিনিম তই কি বুলি ভাবছা মোক হা পইচা নাই যদি বাদ দি খাবা নাংগে। হে টুক কেন নাই কৰা হে একো নহয় দি আৰু মই গা ধোৱা নাই সেইকাৰণে নাযাওঁ মন্দিৰত। মানুহৰ অন্তৰখন চাফা থাকিলে হ'ল ভগৱানটো চবতে থাকে মন্দিৰ নিগলেও হ'ব যো আমি ভাং আৰু গাখীৰ লৈ আহোঁ। কথাটো তই বাৰু মিছা কথা কোৱা নাই অন্তৰখনটো মোৰো বহুত চাফা কিন্তু চালা অনামিকাহে বুজি নাপলাক যি মোৰ অন্তৰখন চাফা। গাটো মই আজি নুতলি হ'লৈ মাৰ কথা শুনি গাটোও ধুই দিলোঁ বাল এতিয়া মন্দিৰ যাওঁ জানো বাদ দি যো মন্দিৰ নাযাওঁ মাইক মন্দিৰ যাওঁ বুলি কৈ কিনে বাহিৰৰ পৰাই সেৱা এটা কৰি ভাং আৰু গাখীৰ লৈ আহোঁ যো। এতিয়াহে তই বুজি পাইছা বাল বুজাবি পিছত যো ভাংটোতো আনিলো এতিয়া বনাম ক'ত মালটো বে কথাটোতো ময়ো ভাবা নাই ক'ত বনাওঁ। এক কাম কৰোঁ যো আমি যে খানা খাওঁ তন্দৰ বাৰীৰ পিছফালে তাতে বনাওঁ যো তাতে কোনো নেটকিব ভাল হ'ব। তোক কি মজা আইডিয়া দিছা বে বল তাতে বনাওঁ আজি বাপেকে বম ভোলা তই মাক চাই জলদি যো গেছো ৰ কি হ'ল ইতাক লাগি টুক আহিয়ে বনাই যি জুই চুই ল'লে মই ৰেডি। টুক মালটো ক'ত তই খালি হাতে আহিলি দেখোন মাল আছে ৰ আহি আছে নাওমান টেষ্ট কৰি আছোঁ বাছ একদম মজা হৈছে আই কিন্তু ইমান আন্ধাৰকে হৈছে ইমান জল্দি গম বনাই দি আন্ধাৰটো অলপ বেছি জল্দি হ'ল নেকি? কোনে আনিব ক'ত বনাইছা
মোকোতো কো আৰে অলপ শান্তি ৰাখ না বে খাবা পাবি তো মাক চাই মই আকলাই থলে না খাম গোটাইখিনি ले आ गया हमारा सामान सौदा जी আপনি এনেছি ও টুকটুকে ক'লে সেইকাৰণে মই বনাই দিলো এতিয়া অকমান ময়ো টেষ্ট কৰি চাওঁ সেইকাৰণে টুকটুক বাবু ইয়ালৈকে মাতিলে খাবলৈ কি বোলে কিবা ক'ব আজি মোক সেইকাৰণে আহিলো কি ক'ব এতিয়ালৈকে নাই কোৱা আও কি কবি টুকটুক মোকো কচোন কম ৰ কিবা এটা কম গম পাবি অলপ দেৰি ধৈৰ্যটো ধৰ আমাৰে ফাইদাৰ কাম আজি বাপাক দি আছো ভালকে গরু পিতন কোৱা মাজি তাত জবান মুখ মার কইছিল না সৌরের বাচ্চাই সর্দারজি কি কইবি আপোনালোক দুজনে এই ৰাতিখন কিয় চশমা পিন্ধি আছে নহয় সৌদাৰজি চকু ৰঙা হলি যাতে ঘৰত গম নাপায় সেইকাৰণে চশমা পিন্ধি লৈছো দে মালটো দে কিটা অলপ খাই চাও কেনে আহিছি মজা হৈছে সৌদারজি বঢ়িয়া হৈছে মালটো পুৰা ধন্যবাদটো আমাৰ টুকটুক বাবুলৈ যায় টুকটুক বাবু শিকাই দিছিলে মোক কেনেকে বনাব লাগে কিছু মজা হৈছে টুকটুক কিছু বনাইছা তই কিবা ভাঙৰ কেঁচা পাতকে গনছি একো নাই বেটা গম পাবি ৰ ভাঙৰ কেঁচা পাত গৈ তোক আজি মই মাছ যদি খুৱাবা নৈছো মোৰো নাম টুকটুক নহয় ল টুকটুক তইও খা তই খাই ল মই খাইছো দি মই আৰু সদাজি অলপ খাই লৈছো আগতে তোক লাগি আনিছো অলপ বেছিকে খাই ল একদম মজা লাগি গেছি কি ক চোৰৰ বাচ্চাৰ নিচা হৈছে যেন পাওঁ ইটা তাক মই বেজিটো দি আছো পাইথা সৰ্দাৰ কিছু বনাইছা কিন্তু তই দেই ঐ নিচা হৈছে নেকি কি কৈ আছ তই এইবোৰ হা কি মালা কি হৈছে তোৰ হা টুকটুক বাবু ইয়াৰ নিচা হৈছে যেন পাইছো ইয়াক কৈ দিয়ক কিন্তু দেই নহ'লে মই পিটন খাব মোৰ হাতৰ পৰা কাক পিটাবে ইমান দম ইয়াৰ বাছা বান্ধি থৈ দিম এতে যাবা নিবি কতো চালা টিংগু অলপ চুপ থাক যি কথা বকি নাথাকিবি হা এই সৰ্দাৰজিক তই কিয় গালি দি আছা হা টুকটুক বাবু আপুনি মোক কিবা কম বুলি কৈছিলে কওকচোন হ্যাপি বিশ্বকর্মা পূজা জয় জয় শিব শঙ্কর কাটা লাগে না কঙ্কার রব সর্দারজি আপনি শুনি থাকক মিঙ্গু তোর বৈধ নিচা হৈছে কিন্তু দেই ঘৰক যাও আৰু ইদিনা ঢেকেৰিক কোনে মেছেজ দিছিল কচোন ফোনৰ পাই ঢেকেৰিক মই দিছিলো মই ভাল পাওঁ তাইক আমাৰ মিংকুই চাই আছে কাৰণে মই আকৌ ক'ব পৰা নাই নহ'লে মই তাইক ভাল পাওঁ আৰু পাইথা বাইপাকটো তাক পালি মাৰিম বাচ্ছা মই ঐ তই কি কৈ আছ এইবোৰ আরে সর্দারজি অলপ চুপ থাকক শুনক কি কৈছে স্কুলত আমাৰ ঢেকেৰিত টিফিন কোনে চুৰ কৰি খাইছিল কচোন কি টিফিন মই খাইছো মিংকু সিদিনা তই কৈ আছিলি না ঢেকেৰিত বাইপাকক পালি মাৰিবি বুলি বাইপাকে তোক ফোনত দম দিছিল ঢেকেৰিত বাইপাকক মাৰিম বাপৰে মই তই পাগলা হলি নেকি কি কৰি আছা উল্টা মোৱাকে জাপ মাৰি আছা আজি জুইত পল্লি পতি চামৰা যাব বাচ্চা আবু ইয়াক মই নেদিছো এতিয়া ই মোৰ ছোৱালীক ফোনত দম দিয়ে হা আৰু কি মোক মাৰে সর্দার হ্যাপি বহাগ বিহু ফাংশন করা যায় ফাংচন চাবি তই তোক আজি মই ফাংচন দেখাই আছো ভালকে ধোক তাক ভালকে ধোক মই ইয়াৰ পৰা পলাওঁ বাপে ৰমাক জানতো কি মোৰ ঘৰ ক'ত আছিল ঘৰ বিচি যাই থাকিম বাৰু তই মোৰ আপিক জকা তোক আজি দি আছো মই কেমেৰা নামাৰিবি মোক মই নিচা হৈছিল কাৰণে কৈছিলো নামাৰিবি মোক তোক মাৰিব নালাগে বদমাছ আমি পোৱালি তই মোক মাৰ এতিয়া মাৰ খা তই মই এতিয়া কি কৰি আছো এই ৰাতিখন আজি মাঘ বিহুৰ দিনা মই ঘৰত থাকিব লাগে এতিয়া ক'ত আহিছো মই বুজিবা মই ক'তে সর্দারে মুখ মারলা খাও গতায় গাল বিষ গতার গাল বিষ এই টুকটুকৰ কাৰণে মাৰ খাব লগা হৈছে নহয় তাকো চাই ল'ম বেটাক মই আপনাতে মায়েগা খালাক হাত বানাৰা কৰলাক